মৰ্ণিং পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকলক বহুত মৰম যাচিছোঁ। যিহেতু আজি অলপ উঠা দেৰি হৈ গ'ল, উঠিছোঁহে অলপ আগত। তাকে আজি দিনটোত কিনো কৰোঁ কি নকৰোঁ আপোনালোককো মোৰ লগতে দেখাই যাম বুলি ভাবিলোঁ। সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকক লগত লৈ। তাকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বুলি আশা ৰাখিলোঁ। আজি বতৰটো ইমানো ভাল নহয়, অলপ সেমেকা কৰি আছে। তাকে দিনটোত কিনো কৰোঁ চাওঁ আহকচোন। মুখখন ধুই পোনে আহিছোঁ, কাম বন একো কৰাই নাই, একো খোৱাও নাই। একে ৰুমটো লেতেৰা হৈ আছে, অলপ চাফা কৰি লওঁ, কাম বনবিলাক কৰি লওঁ। তাৰপিছত লাহেকৈ কিবা এটা খাম আৰু ভাতো বনাব লাগিব। ভাত বনাব লৈছে, ভাত মানে কি মাংস বনাব লৈছে। মই বনাম বুলি ভাবিছিলোঁ, মোক নালাগে বুলি ক'লে, তেওঁ বনাব বোলে। আলু চালু কিবাকিবি কাটি লৈছে। ব্ৰইলাৰ মাংস আনিছিলে, ড্ৰাই ফ্ৰাই কৰিব হেনো। তাকে তেওঁ বনাব লৈছে, বনাওক আৰু। এতিয়া তাকে ভাতটো বনাওঁ বুলি ভাবিছোঁ। আৰু ইয়াৰ মাংস আলু কিবাকিবি এইবিলাক কাটি লোৱা হৈছে আৰু ইয়াৰ দালি বনাই থৈছোঁ। আমি ভাত খাওঁ বুলি লৈছোঁ, বিশেষ একো নাই। সেয়া মাংস দালি অলপ তিয়ঁহ কাটি লৈছোঁ, সেয়াই আৰু দুইটাই খাওঁ বুলি লৈছোঁ। তাকে ভাত পানী খাই কাম বন কৰি আজৰি হৈ আহিলোঁ। এতিয়া অলপ ৰেষ্ট লওঁ বুলি ভাবিছোঁ। সন্ধিয়াকৈ অলপ ওলাই যাম মানে ওচৰতে দাদা এজনৰ ঘৰ আছে, তালৈকে যাম বুলি ভাবিছোঁ। আৰু তাত গৈনো কি কৰোঁ আপোনালোককো দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভাত পানী খাই মেলি অলপ ৰেষ্ট লওঁ বুলি ভাবিলোঁ, কিন্তু টোপনিয়ে গুচি গ'লোঁ। আৰু এতিয়া সাৰ পাইছোঁ, সাৰ পাই পিনে চাহ একাপ কিবা এটা খাওঁ বুলি ভাবিছোঁ। আৰু তাৰপিছত লাহেকৈ ওলাই যাম বুলি ভাবিছোঁ। আৰু তাত গৈ দেখুৱাম আৰু আপোনালোকক যদি যাওঁ। শুই উঠিছোঁ, শুই উঠি মেলি চাহ একাপ খাওঁ বুলি লৈছোঁ। চাহ খাই মেলি ওলাই যাওঁ, সন্ধিয়াই হ'ল, দেৰিয়ে হৈছে আমাৰ। পটককৈ চাহ একাপ খাই মেলি ওলাই যাম বুলি কৈছোঁ। এওঁ ওলালেই, মোৰ ওলাবলৈ আছে। ওলাই মেলি গৈ তাত আপোনালোকক আকৌ লগ পাই আছোঁ। ওলাই মেলি ৰেডি হৈ ল'লোঁ, যাওঁ বুলি ভাবিছোঁ। দেৰিয়ে হৈ গ'ল, শুই উঠা দেৰি হ'ল, সেইকাৰণে দেৰিয়ে হৈ গ'ল। খৰধৰকৈ ওলাইছোঁ আৰু এতিয়া সন্ধিয়াই হৈ গ'ল। আপোনালোককনো কি দেখাম বিশেষ। দাদাহঁতৰ ঘৰত জাষ্ট পাইছোঁহি, আহি থাকোঁতে ভিডিঅ' কৰা নহ'ল আৰু আন্ধাৰ হৈ গ'ল যে। পোৱালীকেইটাৰ লগতে দদাইকে খেলি আছে। তাকে সিহঁতি দুটা কিমান উৎপাত কৰি আছে চাওকচোন। সেইখন চলাই পিনে এইফালে আহা, সেইখন চলাই এইফালে আহা। সেইখন চলাই আহা। আহা দদাইকৰ লগত খেলি আছে। বাই হাই হাই, এইফালে আহা, মোৰ ওচৰলৈ আহা। হাই হাই কৈ দিয়া, হাই কৈ দিয়া, হাই ভালকৈ কোৱা, আঁতৰলৈ যোৱা আকৌ। হাই কৈ দিয়া, হাই হাই, ডাঙৰ মানুহ হাই কৈ দিয়া। টিটি এইটো জেঠিহে এইটো আকৌ। ডাঙৰ মানুহ তো ডাঙৰ মানুহ, এইটো সৰু মানুহ। দুইটাই এতিয়া পুৰা খেলি আছে আৰু ন। এয়া বৌয়ে মাংস বনাই আছে। বৌয়ে মাংস এনেই অলপ চাই মেলি দিছোঁ আৰু ইয়াত বেঙেনা পৰি আছে। লাহেকৈ খাই মেলি আমি যাম আৰু। বাকী চব হ'লেই, ভাজি বনালে আৰু ভাত চাত পাতি মেলি হৈ গ'ল। লাহেকৈ খাম, পোৱালি দুটা আছে সেইটো কাৰণে অলপ সোনকালে ভাতটো বনোৱা হৈ যায়। ভাত বনাইছোঁ আৰু ভাত মানে মাংস চব্জি বৌয়ে বনালে, মই এনেই অকণমান চাই দিছোঁ। আৰু বৌয়ে বেঙেনা কৰি থৈছে গেছতে, কৰি মেলি পিটিকি মেলি খাম আৰু লাহেকৈ। ৰুম আহি পাইছোঁহি, আহি পোৱা দেৰিয়ে হৈ গ'ল, 10টাই বাজিলে। কাপোৰ কানি খোলাই নাই। ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ। তাকে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, আজিৰ দিনটোত কিনো কৰিলোঁ। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, সকলোৱে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব। গুড নাইট, শুভৰাত্ৰি।